গুৱাহাটীৰ পৰা আহি আছিলোঁ, আহি পেলাই এতিয়া বোকাখাট পাইছোঁহি। ইমানেই গৰম, একদম অশান্তি লাগিছে। এতিয়া বাজিছে আপোনাৰ ৰাতি কেইটা বাজিছে? এতিয়া বাজিছে 3টা। এইটো 3টা বাজিছে, এইটো ঘড়ী 3টা বাজিছে। তো ইয়াত ধাবা এখনত ৰখিছোঁ, এখনত খাবলৈ। এখন এই ভাত লৈছে, মই ৰুটি খাম। গাঁৱতে যিখন ধাবাত সোমাইছিলোঁ এইখনেই হয় সেইখন ধাবা। তো ইয়াত এতিয়া খাই মেলি যাম আৰু আমাৰতো ইয়াৰ পৰা এতিয়া লাহে লাহে যাব লাগিব, 2 ঘণ্টাটো লাগিব মোটামুটি। তো যাম। এয়া মোৰ আহি গ'ল ৰুটি, মাটন, এইফালে চব্জি কিবাকিবি। তো ইয়াৰ পৰা খাই মেলি যাম আৰু এতিয়া। বহুত দেৰি হৈ গ'ল, 3টা বাজিলে। আৰু 2 ঘণ্টামান, মোটামুটিতো 2 ঘণ্টা লাগিব আৰু। হেৰি দিয়ক, হাফ লিটাৰ পানী এটা দিয়ক, নৰ্মেল পানী দিব, ঠাণ্ডা নিদিব। অ'কে। তো ফাইনেলি লৈ ল'লোঁ, এইটো আনবক্সিং হৈ আছে। লৈছোঁ, এইটো লৈছোঁ। তো ফাইনেলি লৈ ল'লোঁ Hero 9। তো ধেমালিতে বহুত পইচা গুচি গ'ল। আৰু অলপ যাবলৈ আছে, আৰু বস্তু ল'বলৈ আছে। তো আৰু যাব, একদম বাপ টেনশ্যন হৈ গৈছে মোৰ। তো এইখিনি মই আনবক্সিঙৰ এটা ভিডিঅ' এটা দিম বাৰু পিছতকৈ। লোৱা হৈ গ'ল, আৰু 2টামান বস্তু ল'বলৈ আছে। তাৰপিছত লৈ হোৱাৰ পিছত আমি যাম আকৌ যোৰহাট। মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি এতিয়া আছোঁ মই মৰিগাঁৱত। তো গুৱাহাটীত যাম এতিয়া, অলপ পিছতে গৈ আছোঁ। তো ওলাই আহিছিলোঁ অকণমান কিবা এটা খাবৰ কাৰণে, হোটেলত আহিছিলোঁ। তো খাই মেলি ল'লোঁ। তো এতিয়া আৰু অলপ পিছত গৈ আছোঁ গুৱাহাটী। এতিয়া আমি মৰিগাঁৱৰ পৰা গুৱাহাটী আহি আছোঁ। তাৰপিছত আমাৰ লগত এতিয়া ডিম্পলো আহিছে। ইয়াকো লৈ আহিলোঁ লগতে। ষ্ট্ৰিং খাই আছে, এনাৰ্জি নাইকিয়া হৈছে হেনো, সেইটো কাৰণে। গুড মৰ্ণিং। এই আগলৈ চা। এতিয়া আমি পাইছোঁহি মায়ং। এইখন হ'ল ৰজা মায়ং বুলি কয় এখন। মায়ং পাইছোঁহি, এতিয়া মায়ং পাইছোঁহি, ৰজা মায়ং। ৰাস্তাত ইমানেই গৰু নহয়, এই গৰুবিলাক মানুহবিলাকে কেলে এৰে মই কেলে এৰে মই বুজি নাপাওঁ। এইবিলাক ঘৰত ভৰাই থ'ব লাগে, ৰাস্তাত দিগদাৰ হয় নহয়। ইমান গৰু বাপৰে বাপ। এইটো ৰাস্তাত গ'লে পবিতৰা অভয়াৰণ্য পাব, এইটো ৰাস্তাত। তো আমি এতিয়া এইফালে যাম, এইফালে গৈ নাৰংগীত ওলামগৈ আমি। তো এইফালে গ'লে পবিতৰা অভয়াৰণ্য। আৰু এইফালে এতিয়া আমি আহি আছোঁ। তো আমি গুৱাহাটী পাই গ'লোঁ। এতিয়া আহিছোঁ ইয়াতে ৰেষ্টুৰেণ্ট এখনত আহিছোঁ, খাবলৈ ভোক লাগিছে। এতিয়া কেইটা বাজিলে? 4টামান বাজিলে। তো ইমানেই ভোক লাগিছে। তো এতিয়া আহিছোঁ, ইয়াত খাম। অৰ্ডাৰ দিছোঁ, আহিব আৰু অলপ টাইম পিছত দিবহি। এতিয়া খানা আহি গ'ল আমাৰ। এইটো মই এটা ভেজ থালি লৈছোঁ। এইফালে এটা চিকেনৰ কিবা এটা দিছে, চিকেনৰ গ্ৰেভি আইটেম কিবা এটা কি দিছে গম নাপাওঁ। এইফালে সিহঁতি ভাত খায়, সিহঁতি খাইছে এইফালে চিকেন। তো ফাইনেলি পাই গ'লোঁ গুৱাহাটী। তো এইটো হোটেলৰ ৰুম, এতিয়া থাকিম আজি। ঠিকে আছে ৰুমটো, এচি চলিছে নি? ঠিকে আছে, একদম এইটো বাথৰুম, সেইটো ঠিকে আছে। বাথৰুমটো ধুনীয়া, ঠিকে আছে। সেইটো ওলাইছোঁ হোটেলৰ পৰা, সেইখন হোটেলতে আছিলোঁ ৰাতি। এতিয়া যাম লাখটকীয়া। তাত এতিয়া মই গৈ ল'মগৈ GoPro। তো ফাইনেলি লৈ ল'লোঁ, এইটো আনবক্সিং হৈ আছে। লৈছোঁ।
এইটো লৈছোঁ। পালোঁ। তো ফাইনেলি লৈ ল'লোঁ Hero 9। তো ধেমালিতে বহুত পইচা গুচি গ'ল, আৰু অলপ যাবলৈ আছে, আৰু বস্তু ল'বলৈ আছে, তো আৰু যাব। একদম বাপৰে টেনশ্যন হৈ গৈছে মোৰ। তো এইখিনি মই আনবক্সিঙৰ এটা ভিডিঅ' এটা দিম বাৰু পিছতকৈ। তেতিয়া লোৱা হৈ গ'ল, আৰু দুটামান বস্তু ল'বলৈ আছে, তাৰপিছত লৈ হোৱাৰ পিছত আমি যাম আকৌ যোৰহাট। ঘূৰি আছিলে মই এয়া হ'ল দীপৰ বিল। এয়া মানুহে মাটি দখল কৰিছে আজিকালি দীপৰ বিলতো। চাওক কেনেকুৱা অৱস্থা হৈ গৈছে দীপৰ বিলখন। আগতে ইমান ধুনীয়া এখন দীপৰ বিল আছিলে ইয়াত, এতিয়া মানুহে বহুত বেয়া কাম কৰিব। ইণ্ডিয়া খেল চাচোন। ডিম্পল এতিয়া আমি গুৱাহাটীৰ পৰা আহি আছিলোঁ তো ফাইনেলি পাই গ'লোঁ, বোকাখাট পালোঁ। মানে মই এইখিনি কোৱা নাছিলোঁ বাৰু যে যোৰহাট আহি আছোঁ বুলি। তো এতিয়া ৰাতি বাজিছে 3টা, এতিয়া পাইছোঁ বোকাখাট। যিখন ধাবাত যাওঁতে খাইছিলোঁ সেইখন ধাবাতে ৰখিছোঁ, সেইখনতে খাইছোঁ। তো এইফালে মই লৈছোঁ ৰুটি, মটন, এইফালে চব্জি, এইফালে খাইছে ভাত। ইয়াত খানাটো এইখন ইমান দেখাত ইমান ভাল নহয়, ইয়াত খানাটো আল্টিমেট বনায় মানে। তো মই ইয়াতে খাওঁ মেক্সিমাম গুৱাহাটী গ'লে। তো এতিয়া 3টা বাজি, এইফালে দাদা আছে। তাৰপিছত এতিয়া 3টা বাজিলে, তো সেইটো কাৰণে আৰু ব্লগিং নকৰোঁ। তো ঘৰত যাম এতিয়া ডাইৰেক্ট। 2 ঘণ্টামান লাগিব, মোটামুটিতো 2 ঘণ্টা লাগিব। এতিয়া চব স্পীড লিমিট দি থোৱা আছে, তো বহুত লাহে যাব লাগিব, আৰু ৰাতিৰ কথা আছে। তো সেইটো কাৰণে 2 ঘণ্টামানটো লাগিব। মানে মই 5টামান বজাত পামগৈ আৰু। ঠিক আছে, হেৰি দিয়ক, হাততে পানী এটা দিয়ক, নৰ্মেল পানী দিব, ঠাণ্ডা নিদিব। তো ফাইনেলি আমাক খাই মেলি হৈ গ'ল। এতিয়া যাবলৈ লৈছোঁ, এতিয়া গাড়ী ষ্টাৰ্ট কৰিম, যাম। আৰু লগ নাপাওঁ, এইটো ভিডিঅ' ইয়াতে সমাপ্ত। গুড নাইট, বাই বাই।